15 বছৰ BPFৰ চৰকাৰ হ'ল মানুহে মাটি কিনিব নোৱাৰে মাটি বিক্ৰী কৰিব নোৱাৰে ঘৰ এটা পাবৰ কাৰণে টকা দিব লাগে আনকি বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও ইয়াতে টকা দিব লাগে তেনেকুৱা অৱস্থাত আপুনি কেনেকৈ BPFক সমৰ্থন কৰিব আজি এই যদি আমি যদি ইয়াত BPFক সমৰ্থন কৰোঁ এই গোটেই ৰাইজখনৰ পৰিৱেশ দেখিছে নাই গোটেই ৰাইজৰ মনৰ বেদনাটো আমি নুবুজিলে আমি কেনেকৈ ৰাজনীতি কৰিম গতিকে তেওঁলোক পৰিৱৰ্তন নহ'ল ৰাইজে এতিয়া তেওঁলোকক পৰিৱৰ্তন কৰিব কংগ্ৰেছ নেতৃত্বই ৱাজেদ আলী চৌধুৰী আজমল এওঁলোকৰ বিৰুদ্ধে একো কৰিব নোৱাৰে পাকিস্তান জিন্দাবাদ দিলে আজমলক এৰেষ্ট কৰিব ক'ব লাগে উল্টাই কয় হিমন্তক এৰেষ্ট কৰক এতিয়া কৈছে উজনি অসমৰ ভোট নালাগে এওঁলোকৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো আগ্ৰহ শ্ৰদ্ধা নাই আজি ৱাজেদ আলী চৌধুৰীয়ে যিষাৰ বক্তব্য দিছে সেই বক্তব্যটোৱে প্ৰমাণ কৰিছে যে আজি কংগ্ৰেছ অসমীয়া ৰাইজৰ ভাৰতীয় ৰাইজৰ মূল খুঁটিৰ পৰা বহুত দূৰলৈকে আঁতৰি গৈছে তেওঁ দিল্লীত কৰক বাংলাদেশত কৰক পাকিস্তানত কৰক এইটো তেওঁলোকৰ কথা য'ত কৰে কৰি থাকক মিত্ৰতা চাওক লাফিকুলৰ হত্যা এটা ৰাজনৈতিক হত্যা BTCত ৰাজনৈতিক হত্যা হ'ব নালাগে আমি 20 তাৰিখে মই অমিত শ্বাহ ডাঙৰীয়াক লগ পাম মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত দাস যাব আমি খুব সোনকালে CBI যাতে লফিকুল হত্যাৰ চাৰ্জশ্বিট দিয়ে তাৰ বাবে আমি তেখেতক অনুৰোধ জনাম